কি খবৰ গুড মৰ্নিং আজি হল দেওবাৰ আৰু দেখিলেনে বাহিৰত পুৰা বন কাটি আছে ঘাঁহ বন তেওঁ কাম হেয়াই আৰু মকা বন্ধ পালে হে আৰু বাৰীখনত বহুত হাবি হৈ যায় পুতুককৈ ইমানে হাবি জংঘল হৈ যায় নহয় আৰু মই সেই আজি দেওবাৰ যে তুমি কি কৰি আছা দৰ্জা খোলা তুমি কি কৰি আছা পঢ়িছা দৰ্জা মাৰি দুষ্ট কৰি থকা নাই পঢ়িবলৈ দিছোঁ মানে লিখিবলৈ দি থৈছোঁ সি মানে কি তাৰ দৰ্জাখন মাৰি লৈ সি কিবা কিবিহে কৰি আছে কামবিলাক লিখা মেলা নাই দৰ্জা নামাৰিবা লিখা আজি চাওঁ সদায় দেওবাৰ হ'লে ৰুটি ভাজি ৰুটি ঘুগুনি সেইবোৰকে খাই থকা হয় আজি ভাবিছোঁ চাওঁ আছে সেয়াকে বনাওঁ অলপ বৰ ভালকৈ বনাব নাজানো এনেকুৱা দুটা বনাওঁ প্ৰথমতে বইল কৰি লৈছোঁ এতিয়া কেইটা বাজিলে জানে এতিয়া 9:15 হৈছে ইয়াৰ ওচৰতো অকণমান সময় বহিলোঁ গতিকে অকণমান দেৰিয়ে হৈ গ'ল বাৰু আৰু সি নপঢ়ে মই নাথাকিলে মই যদি তাৰ ওচৰত বহি নাথাকোঁ সিও নপঢ়ে মানে এনেই কিবা কিবিবোৰ কৰি থাকিব কিন্তু সি কিতাপ নপঢ়ে এতিয়া বাকী থকাখিনি আজি দেওবাৰ বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গম নাপাওঁ কিমানখিনি ভিডিঅ' কৰিব পাৰিম বনাব পাৰিম কাম কৰিবলৈ যদি লওঁ ন ভিডিঅ'ৰ কথা পাহৰিয়ে থাকোঁ যদি কাম কৰিবলৈ লওঁ ভিডিঅ'ৰ কথা পাহৰি থাকোঁ কামখিনি কেতিয়া শেষ হয় মানে সেইটোহে ধান্দা হৈ থাকে আৰু এইখিনি অলপমান বইল হৈ লওক অকণমান নিমখো দি দিছোঁ মই একেবাৰে চাওঁ বনাব নাজানো যিদিনা ভালকৈ বনাম সেইদিনাখন শ্বেয়াৰ কৰিম আৰু মই মানে বাহিৰলৈ পাকঘৰলৈ গুচি গ'লোগৈ যে সি ওলাই গুচি আহিলে বাহিৰলৈ পঢ়িবলৈ দি থৈ আহিলোঁ লিখিবলৈ তুমি কি কাৰণে গুচি আহিলা কি পালা চাওঁ কি হয় ষ্টাৰফ্ৰুইট ক'ত পালা হা ক'ত পালা দেউতাই ছিঙি দিলে এতিয়া কেঁচা হৈ আছে কিন্তু পকিলে বৰ ধুনীয়া মিঠা হয় আহা শুন তুমি লিখি লোৱা আহি তাৰপিছত যাবা লিখি ফিনিছ কৰি লোৱা ইমানেই বেয়া পায় নহয় ইমানেই বেয়া পায় পঢ়িবলৈ কি কৰিম জানো পায় মইতো তাৰ লগত বহি থাকিব নোৱাৰোঁ তাৰ লগত বহি থাকিলে মোৰতো কাম নহ'ব সি নিজেও পঢ়ি নাথাকে মানে কি কৰিম আৰু বৰষুণ দিছে নহয় এনেই চৰ্দি হৈ আছে দেখিছানে ফুল ৰুইছে দেউতাকে গছবোৰ কলম দিছে যে আৰু সি কি কৰিছে এই গছবোৰ উঘালি এই ডাঙৰ ডালবোৰ উঘালি আনি ৰুই পেলাই পানী দি আছে এইখিনি মই চাওঁ কাঢ়ি ল'লোঁ প্লেট এটা বনাই ল'লোঁ পিছত দিবলৈ লাগিব আৰু সেইখিনি তেলতে অকণমান ৰিফাইন দি লৈছোঁ পিঁয়াজ এইখিনি ঢালি দিলোঁ আৰু ইয়াত মই এই মেগীৰ মছলা পেকেট আছিলে সেইটো অলপ দি দিছোঁ আৰু ইয়াত দিব লাগিছিলে বন্ধাকবি গাজৰ এইবোৰ কিন্তু বিন অলপ কেইডালমান আছে কিন্তু গাজৰ আৰু বন্ধাকবি নাই সেইকাৰণে শাক পাচলি একোৱেই নিদিলোঁ আৰু এয়া বনালোঁ এয়া দেউতাকৰ খাইছে খোৱা কেলে ৰুটি নাই বনোৱা শুন আজি ইয়াকে খোৱা ৰুটি কাইলৈ খাবা দেই কালি ৰুটি খাইছিলা নহয় আজি এয়া বনালোঁ ৰুটি নাই বনোৱা আৰু শুন খোৱা এইটো
Ini apa kawan? Ini ya kawan, video কৈছো. কি খালে ৰাতিপুৱা? বাই। এফালে চোৱা। চোৱা আকৌ। ড্ৰয়িং স্কুল গৈছে। বেগটো তেনেকৈ লয় নি? ইমান দূৰত গৈ বাই কৈছা। এতিয়া ঘৰটো সাৰি লৈছোঁ। বাকীখিনি ৰুম সৰা হ'ব। এতিয়া বাৰান্দাখন একেবাৰে লাষ্টত আৰু বাৰান্দাখন ফালে সাৰি লৈ আহিছোঁ। ঘৰ চৰ সাৰি কমপ্লিট কৰি আকৌ ফ্ৰেছ হৈ আহিছোঁ বাথৰুমত, যিহেতুকে বহুত ঘামি যাওঁ ঘৰ চৰ সাৰিলে মানে। আৰু এতিয়া পাকঘৰলৈ আহিছোঁ, একদম ভাতত লাগোঁ। দেৰি হৈ গ'ল, 12টাই বাজি গ'ল। দাইলটো পাতিছোঁ আৰু মানে হালধিটো পাছত দিম, তেল মাৰিম বুলি ভাবিছোঁ দাইলত। তেতিয়া হালধি দিম। লোকেল মুৰ্গী এটা আনিছিলে আজি, যিহেতুকে দেওবাৰ, সেইকাৰণে লোকেল মুৰ্গী এটা আনিছিলে। এইখিনি বনাব লাগিব। দেউতাকো গ'ল, ল'ৰাটো আহিব হ'ল ড্ৰয়িং স্কুলৰ পৰা। সেয়া আহিব হৈছে আৰু তাৰো। আৰু মই এইফালে ভাতৰ যোগাৰ কৰি আছোঁ। আজি ভাবিছোঁ ভিডিঅ' মানে সদায় আধাখনীয়াতে ভিডিঅ'খিনি শেষ কৰোঁ। আজি ভাবিছোঁ ফুল ৰাতিপুৱাৰ পৰা কণ্টিনিউ কৰিছোঁ, একেবাৰে ফুল ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কোন আহিছে? ক'ত গ'লা? লোৱা আকৌ এইবোৰ বস্তুবোৰ শুনা। বা এইটো ভাল লাগিছে দেই। ক'ত লগাই থবা? আজি ড্ৰয়িং স্কুলত এইটো এক্টিভিটি কৰালে। মাংসৰ জোলকে বনালোঁ আৰু এনেও লোকেল মুৰ্গীৰ মানুহে জোলহে খাব লাগে, সেইকাৰণে অকণমান জুলীয়া কৰিছোঁ। পানীটো শুকাই গ'লে আৰু অকণমান পানী দি দিব লাগিব। ৰাতিপুৱা যে আমাৰ ল'ৰাটোৱে বুটলি আনিছিলে যে কৰ্দৈ 3টা, সেই নিমখ দি অকণমানকৈ কাটি থৈছোঁ, ভাতৰ লগত খাম এইকেইটা। একেবাৰে ভাত পানী খাইহে লগ পাইছোঁ দেই। ভাত বনাওঁতে বাৰু অকণমান আপোনালোকক দেখালোৱেই, তামোল এখনো খালোঁ। আৰু ভাত খাওঁতেহে ভিডিঅ' কৰা নহ'লে। ল'ৰাটোৱে মাৰ খালে। কোনে মাৰিলে শুন? তোমাক কোনে মাৰিলে? হা? কোনে মাৰিলে কৈ দিয়া? কোনে মাৰিলে? দেউতাই মাৰিলে। সেই দেউতাকে মাৰিলে, কান্দিলে। মোৰো সেয়া সেইকাৰণে খং উঠিলে আৰু সেইকাৰণে ভিডিঅ' চিডিঅ' নকৰিলোঁ। খাই বৈ কাঁহী বাতি ধুই আজৰি হৈ এতিয়া লগ পাইছোঁ। এতিয়া শুব ন? চকু মোহাৰি আছে। শুনে চকু মোহাৰি আছে। এতিয়া ইও শুব অকণমান।
চাউণ্ড শুনিছেনে পুৰা বলবম গৈ আছে পুৰা মানে আজি গৈ আছে গোটেই দিনটো ৰাতিপুৱাৰ পৰা অহা যোৱা কৰি আছে বুলি ক'ব পাৰি আজি যিহেতুকে দেওবাৰ আৰু কাইলৈ সোমবাৰ হৈছে শাওণ মাহ এই সন্ধিয়াই হ'ল আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ আৰু কিনো আৰু দিম আৰু এতিয়া ৰাতিয়ে হ'ল আৰু ইও ওলাই গ'ল দেউতাকৰ লগত অলপ ওলাই গৈছে এতিয়া মই সেই মানে গৰম কৰিছে পকাতে বহি আছোঁ আৰু সেয়ে ভাবিলোঁ ভিডিঅ'টো শেষ কৰি লওঁ তেনেহ'লে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটি আজিলৈ আহিছোঁ পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই